ধন্যবাদ মুখ্যমন্ত্ৰী ধন্যবাদ বিজেপি সরকার ধন্যবাদ মই কিয় দিছো আপোনালোকক মই যেটো ভিডিও ক্লিপ খুনাম আপোনালোকেও ধন্যবাদ দিবলৈ নাপাহৰিব কাৰণ কিয় জানেনে আমাৰ এই বৰ্তমান সময়ত জুবিনদাৰ যি ৰৈ ৰৈ বিনালে ছবিখন ইমান ভাইৰেল গতিত মানুহৰ মাজত প্ৰচাৰ হৈছে প্ৰাণৰ শিল্পী জুবিনদাৰ এটা সপোন জুবিনদাৰ এটা সপোনৰ প্ৰজেক্ট এই প্ৰজেক্টটো লৈ জুবিনদাই কিমান সপোন দেখিছিল কে আমি সকলোৱে জানো আৰু এতিয়া জুবিনদাৰ এই ৰৈ ৰৈ বিনালে সপোনৰ ছবিখন জনসাধাৰণৰ মাজত বহুলভাৱে প্ৰচাৰ হৈছে জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে জুবিনদাৰ প্ৰতি থকা শ্ৰদ্ধা ভাল পোৱাৰ প্ৰমাণ ৰাইজে দিছে ইয়াতকৈ আৰু ডাঙৰ বস্তু একো নালাগে কিন্তু এইখিনিতে এটা দুখ লগা বিষয় আমি সকলোৱে দেখা পাইছো জুবিনদাৰ প্ৰতি থকা সেই শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতি যেন কৰবাত নহয় কৰবাত কোনোবা গৰাকীয়ে অপমান কৰিছে আমি সকলোৱে জানো ৰৈ ৰৈ বিনালে ছবিখন বিভিন্ন প্লেটফৰ্মত ইউটিউব হক ফেসবুক পেজত হক পাইৰেচি চলি আছে আৰু পাইৰেচিৰ বিৰুদ্ধে সকলোৱে খুব উজাৰিছে জুবিনদাৰ আত্মাও হয়তো কোনোবাখিনিত অসন্তুষ্ট হৈছে আনকি ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াও এই ক্ষেত্ৰত মন্তব্য দাঙি ধৰিছে দুখ প্ৰকাশ কৰিছে আমি সকলোৱে দুখ পাইছো জুবিনদাই বেয়া পোৱা কামটো এছাম দুষ্ট চক্ৰই কিয় কৰিছে জুবিনদাৰ জীৱিত অৱস্থাত যি তেওঁকলৈ ব্যৱসায় কৰিছিল মৃত্যুৰ পিছতো যেন জুবিনদাক লৈ এছামে ব্যৱসায় কৰিছে ৰৈ ৰৈ বিনালে ছবিখন অকণমান উপাৰ্জনৰ কাৰণে নিজৰ চেনেলটো অকণমান গ্ৰো কৰিবৰ কাৰণে অকণমান কেইটামান টকাৰ কাৰণে তেওঁলোকে পাইৰেচি কৰি ভিডিঅ'টো টুকুৰা টুকুৰকৈ ইউটিউব ফেচবুকত মেলি দিছে যেন গৰু ছাগলীৰ মাংসহে গৰু ছাগলীৰ মাংসৰ নিচিনা তেওঁলোকে যেন টুকুৰা টুকুৰ কৰি ভগাই লৈছে ভিডিঅ' ক্লিপবোৰ খুব আচৰিত কথা এইখিনিতে মই বিজেপি চৰকাৰক ধন্যবাদ এই কাৰণে দিছো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই পাইৰেচি ক্ষেত্ৰত বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে আৰু বিশেষ ভূমিকা গ্ৰহণ কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকক মই ভিডিঅ' ক্লিপটো শুনাব বিচাৰিছো চাওক আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে পাইৰেচি কৰা সকল সাৱধান হ'ব পাৰে যাতে ৰঙা ঘৰৰ আলহী নহয় তেওঁলোকৰ বাবে লোৱা বিশেষ ব্যৱস্থাৰ বলি যেন তেওঁলোকে হ'ব লগা নহয় ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু যোনে এনেকুৱা কাম কৰা আপোনালোকে দেখা পায় ডাইৰেক্ট পুলিচ থানাত আপোনালোকে ইনফৰ্ম কৰক আৰু এয়াই হ'ব আপোনালোকৰ জুবিনদাৰ প্ৰতি থকা আন এক মৰম আৰু ভাল পোৱাৰ লগতে এজন সমাজৰ দায়িত্ব থকা এগৰাকী ব্যক্তি হিচাপে আপুনি পৰিগণিত হ'ব এজন সমাজ সচেতন ব্যক্তি হিচাপে এয়া কৰাটো আপোনাৰো এটা দায়িত্ব